हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल एसएस मोबाइल टेक। तो आपलोके चाই আছে एसएस मोबाइल टेकर नतुन एपिसोड ভিডিও। तो আজি आपलोকক দেখুৱাম যে মাত্ৰ 30 দিনতে 30 ৰ পৰা 40 হাজাৰ টকা কেনেকৈ ইনকাম কৰিব। যদি আপুনি মাত্ৰ 30 দিনতে 30 ৰ পৰা 40 হাজাৰ টকা ইনকাম কৰিব খুজি আছে তেনেহলে আমাৰ ভিডিওটো অকণ স্কিপ নকৰাকৈ হেকলৈকে সম্পূৰ্ণ চাই থাকিব। তো মাত্ৰ এমাহতে 30 ৰ পৰা 40 হাজাৰ টকা ইনকাম কৰিব হলে আপোনাক যাব লাগিব এই এপ্লিকেশনটোত। এই এপ্লিকেশনটো যোৱাৰ পিছত চাব অকমান লোডিং লৈ আছে। লোডিং লোৱাৰ পিছত ইয়াত আপোনাৰ रेजिस्टार ऑप्शन এটা আছে। रेजिस्टारত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ নামটো দি দিব। মোৰ নামটো মই দি দিছো। তো ইয়াৰ পিছত আপোনাৰ ফোন নম্বৰটো দি দিব। মই মোৰ ফোন নম্বৰটো দি দিছো। ইয়াৰ পিছত ইয়াত আপুনি এই এপটোত যি পাসওয়ার্ডটো দিব পাসওয়ার্ডটো দি দিব। মই মোৰ পাসওয়ার্ডটো দি দিছো। আকৌ পাসওয়ার্ডটো ট্রাই अगेन দি দিব। পাসওয়ার্ডটো দিয়াৰ পিছত ইয়াত আপুনি সেন্ড ওটিপি ক্লিক কৰিব। মানে আপুনি যি নম্বৰটো দিছে সেই নম্বৰত এটা ওটিপি আহিব। সেন্ড ওটিপি ক্লিক কৰাৰ পিছত অকমান টাইম লাগিব আপোনাৰ ওটিপিটো মোবাইলত আহোতে। ইয়াত ওটিপিটো এন্টাৰ কৰাৰ পিছত ইয়াত ৰেজিষ্টাৰ অপচনত ক্লিক কৰি দিব। ৰেজিষ্টাৰ সাকসেসফুল দেখুৱাই আছে। সাকসেসফুল হোৱাৰ পিছত ওকেত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আকৌ দেখিব আপোনাক ফোন নম্বৰ বিচাৰি আছে আৰু তলত পাসওয়ার্ড বিচাৰি আছে। আপুনি তাত যি ফোন নম্বৰটো দিছিলে সেই ফোন নম্বৰটো ইয়াত এন্টাৰ কৰি দিব। এন্টাৰ কৰাৰ পিছত যি পাসওয়ার্ডটো দিছিলে পাসওয়ার্ডটো দি দিব। মই মোৰ পাসওয়ার্ডটো দি দিছো। দিয়াৰ পিছত ইয়াত লগইন অপচনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাব আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিছে প্ৰডাক্ট আৰু পাৰচেজ বুলি। আপুনি ইয়াত সৰ্বপ্ৰথমে আছে বাই 0 টকা। এটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত বাই অপচনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াৰ পাৰচেজত গলে ইয়াত দেখিব ডেইলি আপোনাক 6 টকা 48 পইচাকৈ দিব। ইয়াত মাই অপচনত যাব। মাই অপচনত গলে চাব টুডে 0 টকা বেলেন্স 0 টকা। ইয়াত ওপৰত চাব আপোনাক আজি 5 টকা দিছে। 5 টকা দিয়াৰ লগত ইয়াত টুডে 5 টকা যাব বেলেন্সও 5 টকা হৈ যাব। আৰু যদি আপুনি বেংকৰ পৰা পইচা এড কৰি যদি কোনো প্ৰডাক্ট কিনিবলৈ চাই তেনেহলে এই প্ৰডাক্টবোৰ কিনিব পাৰে। 8000 টকা দি প্ৰডাক্ট কিনিলে 30 দিন আপোনাক 1692 টকাকৈ দিব। যদি আপোনালোকে কোনো ইয়াৰ পৰা প্ৰডাক্ট বাই কৰিবলৈ খোজে তেনেহলে ইয়াত ৰিচাৰ্জ অপচন আছে। ৰিচাৰ্জত গৈ ইয়াত আপুনি কিমান টকা ৰিচাৰ্জ কৰিব 600 টকা 2200 টকা 5100 টকা। তো আপুনি ৰিচাৰ্জ কৰিব পাৰে। আৰু যদি ৰিচাৰ্জ নকৰে আপুনি ডেইলি ফ্ৰীতেই 6 টকাকৈ পাই থাকিব। তো 300 দিন পাব। তো বন্ধুসকল আপোনালোকৰ এই এপটোৰ পৰা যিমান টকা ইনকাম হ'ব সেই টকাটো আপোনালোকে আপোনাৰ বেংকত কেনেকৈ উইথড্ৰ কৰিব। উইথড্ৰ কৰিবৰ কাৰণে আপোনাক যাব লাগিব সৰ্বপ্ৰথম মাই অপচনত। মাই অপচনত যোৱাৰ পিছত ইয়াত চাব উইথড্ৰ এটা অপচন আছে। এটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপুনি কিমান টকা উইথড্ৰ কৰিব সেই এমাউন্টটো ইয়াত লিখি দিব। লিখি দিয়াৰ লগে লগে ইয়াত সাবমিটত ক্লিক কৰি দিব। উইথড্ৰ এপ্লিকেশন সাবমিটেড মানে মোৰ উইথড্ৰ সাকসেসফুল হৈছে। আৰু ইয়াত চাই আছে মোৰ বেংক ডিটেইলছ দিয়া আছে। আপোনালোকৰ বেংক ডিটেইলছটো আপোনালোকে ইয়াত দি দিব। এই এপটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। ডাউনলোড কৰিবলৈ হলে মোৰ ডেসক্ৰিপশন বক্সত যাব। মই লিংক দি দিম তাৰ পৰা ডাউনলোড কৰি ল'ব। তো আজি ভিডিওটো ইমানেই আছিল। ভিডিওটো যদি ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব। আপোনাৰ বন্ধু বান্ধৱসকলক শেয়াৰ কৰি দিব। তো গুড বাই টেক কেয়াৰ।